গুদামৰ মৃত্যুঞ্জয় মন্দিৰলৈ যাবলৈ ওলাইছোঁ। এয়া বৌ, হাই। এয়া আমাৰ মা। মই ইয়াত তামোল পাণ লৈ লৈছোঁ, চাহ তাহ লৈ লৈছোঁ আৰু বহুত বস্তু আছে। এয়া বৰমা আৰু এয়া বৰ্তা। এয়া গাড়ী আহি আছে, আমি যাবলৈ ওলাইছোঁ। হাই ফ্ৰেণ্ডছ, এয়া ওলালোঁ আমি। এয়া চবকে বহাই আছোঁ আৰু গাড়ীত। চাওকচোন কিমান ধুনীয়া সেউজীয়া পথাৰ, দেখিবলৈ ইমান ধুনীয়া লাগিছে, আঁতৰলৈকে সেউজীয়া সেউজীয়াই। পাই গ'লোহি গেট। আমি আহি পালোহি, এতিয়া খোজকাঢ়ি খোজকাঢ়ি আহি আছোঁ আৰু। আমি খোজকাঢ়ি খোজকাঢ়ি আহি আছোঁ। সেইফালে আছে। ফাইনেলি আহি পালোহি মন্দিৰ। ভিউটো কিমান ডাঙৰ। সেই দিশলৈ টানি আনিবলৈ অসমত কিন্তু বৰ টান। অসমত এতিয়া এনেকুৱা ধৰণৰ খেলিমেলি এটা সৃষ্টি হৈছে যে তাত পৰম ব্ৰহ্মৰ চিন্তন এইফালে কিবা কিতাপৰ বহি আছে। এটা সুনিৰ্দিষ্ট পথৰ মাধ্যমেৰে অসমত প্ৰধানকৈ অসমত যি এই সাধনাময় আৰু এই পৰম ব্ৰহ্মৰ এটি মহৎ ৰূপ মহামৃত্যুঞ্জয় ৰূপৰ যি সাধনাৰ পথৰ যোগেদি মানুহক কেনেকৈ মানুহৰ পৰা দেৱত্বৰ স্তৰ দিব পাৰি, সেইখিনি
যিখিনি তেখেতে দেখুৱাই থৈ গ'ল কৰ্মৰ মাজেৰে আৰু আমাক এটা স্থান দি থৈ গ'ল যাৰ মাধ্যমেৰে আমি অসমৰ পৰাই গৌৰৱ কৰিব পৰা হৈছোঁ যে এই পথ হৈছে মূল পথ আৰু এই দেউতাকো মাতা আৰু দেউতাই মানুহৰ জন্ম আৰু তাৰ ফলত মই সদায় কওঁ যে প্ৰয়োজনীয় এই বিদেশী পাইছে তেওঁ টকাৰ যিটো গুণ আছিল যিখিনি সদ্গুণ আছিল তাৰ আশীৰ্বাদ আজি প্ৰবীণ টকাত ধনী নহয় মনত ধনী আজি কথা কৈছোঁ মোৰ অন্তৰত লাগিছে আমি জীৱলৈ শিকিলোঁ ল'বলৈ শিকিলোঁ দিবলৈ শিকিলোঁ এখন ধৰা এখনৰ পৰা দুটা বনাই আছে কাটি দিয়া এনেকৈ এপাক ঘূৰাটো দেখুৱাওঁ আকৌ ইয়াতে যজ্ঞ কৰিছিল মাতি আছো কিবা এটা বিদেশত থাকি শৰণাৰ্থী পৰিয়ালৰ সৈতে সুখত কটাইছে সেইটো সনাতন ধৰ্মৰ নীতি নহয় আৰু পৰিৱৰ্তন আহিবই লাগে আজি বিহুবলী মহাৰাজে যিখিনি ক'লে সেই কথা ফাইনেলি আহি পালোঁ কিমান ডাঙৰ আমিবিলাকে কিন্তু এই বস্তুৰ পৰা ইমান মানুহ আছে আমি খোজ পেলাবলৈ আমি নিজে যেন আগবাঢ়িব পৰা নাই আমি যেন নিজে সক্ষম হোৱা নাই বা আমাৰ যেন তেনেকুৱা বাতাবৰণে সৃষ্টি হোৱা নাই এনেকুৱা অৱস্থাত এনেকুৱা এটা স্থিতি আমি পাইছোঁ যাৰ মাধ্যমে আমি আমি ৰাতি সেইকাৰণে ভাল লাগে কি অকণ আমি আহি পালোহি এয়া বহুত ভাগৰ লাগিছে আজিলে আৰু ভিডিঅ' নকৰোঁ বহুত কিবা কিবি আনিলোঁ পিছত দিকে দেখুৱাম এতিয়ালে বাই বাই আপোনালোকে যদি আমাৰ ভিডিঅ'টো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব বাই বাই